নমস্কাৰ পুনৰ এবাৰ আপোনালোকক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। হয়, পুনৰ আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ আন এটি সুস্বাদু ৰেচিপি। দেখি গম পাইছে চাগে, হয় এয়া ঢেকীয়া আৰু ঔটেঙাৰে মাছৰ জোল। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। হয়, মই লৈছোঁ এয়া কাৱৈ মাছ, ঢেকীয়া শাক কাটি লৈছোঁ আৰু ঔটেঙা এটা কোমলীয়া ঔটেঙা আছিল তাকে কাটি লৈছোঁ আৰু পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া। তো এইখিনি আজি মোৰ উপকৰণ। হয়, এতিয়া আৰম্ভ কৰিছোঁ ৰেচিপিটো। হয়, কেৰাহীত মই তেল দিছোঁ, তেলখিনি গৰম হ'বলৈ দিছোঁ। ইয়াতে মই মাছখিনি ভাজি ল'ম। তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব, মাছখিনি ভাজিব, নহ'লে ই লাগি ধৰিব। যেতিয়া দেখিলোঁ যে এয়া ধোঁৱা ওলাবলৈ ধৰিছে, এতিয়া মই তাতে মাছখিনি দি দিলোঁ আৰু মাছখিনি মই প্ৰথম দিয়ে দুবাৰ এনেকৈ লৰাই দিওঁ, কিয়নো এবাৰ দি থ'লে কি হয়, আপোনালোকৰ চাগে এক্সপিৰিয়েঞ্চ হৈছে যে মাছটো কেতিয়াবা ফেটা হৈ যায় আৰু পাছত ইটো পাৰ ভাজিবলৈ বৰ অসুবিধা হয়, নহয় জানো? মই সেইকাৰণে দুবাৰমান এনেকৈ লৰাই দিওঁ। তো এনেকৈ মই 4টা মাছ ভালদৰে ভাজি ল'লোঁ আৰু তাৰ পাছতে মই আঞ্জাখন বনাবলৈ ৰেডি হ'ম। হয়, এয়া দেখিছে মাছকেইটা ভাজি মই এনেকৈ উলিয়াই ৰাখিছোঁ। হয়, মোৰ এয়া মাছ ভাজা গোটেইকেইটা হৈ গ'ল আৰু এতিয়া মই এই তেলখিনিতে মাছৰ জোলকণো বনাম। আৰু তেলখিনিত মই প্ৰথমতে পাঁচফোৰণ কেইটামান ফুটাই ল'ম। পাঁচফোৰণকেইটা ফুটাৰ পাছত পিঁয়াজ আৰু নহৰুখিনি মই দি দিলোঁ আৰু এনেকৈ ভাজিবলৈ ধৰিলোঁ। পিঁয়াজ আৰু নহৰুখিনি অলপ ভজা হোৱাৰ পাছতে মই তাত কেঁচা জলকীয়া কেইটা, মই 2টা কেঁচা জ্বলা ফালি লৈছোঁ, সেই জ্বলা 2টা মই তেলত দি দিম আৰু এইখিনি আকৌ ভাজিম। আৰু লগতে মই আলু লোৱাৰ কথা নাছিলে, কিন্তু মোৰ ল'ৰাটোৰ কাৰণে মই আকৌ সৰু চাই এটা আলু কাটি পেলাই সেই একেবাৰে পিঁয়াজখিনিতে দি দিলোঁ আগে ভাগে, কিয়নো আলুখিনি অলপ ডাঠ আৰু সিজোতে সময় লাগে। সেইকাৰণে মই তেলতে আলু কেইটুকুৰ পাতলকৈ কাটি দি দিলোঁ আৰু এনেকৈ লাহে লাহে লৰাই লৰাই ভাজিবলৈ ধৰিলোঁ। এনেকৈ কিছু সময় ভজাৰ পাছত মই কাটি ৰখা ঢেকীয়াখিনি এতিয়া এই ভাজি ৰখা আলুখিনিৰ ওপৰত দি দিম। এয়া দেখিছে, মই কাটি ৰখা ঢেকীয়াখিনি এতিয়া দি দিছোঁ আৰু ঢেকীয়াখিনিও মই লাহে লাহে এনেকৈ লৰাই চৰাই ভাজি ল'ম। হয়, ঢেকীয়াখিনি এনেকৈ ভাজি ভাজি কিছু সময় যেতিয়া এনেকৈ অলপ কমি গৈছে, তেতিয়া মই অলপ নিমখ দি দিছোঁ, আন্দাজ কৰি, আঞ্জা বনাম যিহেতু। তাৰ লগতে হালধি দি দিছোঁ আৰু বিশেষ বৰ বেছি একো নালাগে। এতিয়া মই আকৌ এইখিনি ভালদৰে লৰাই দিম আৰু এইটো মানে ৰেচিপিত বহুত বেছি একো মছলাৰ প্ৰয়োজন নাই। খালি নহৰুকেইটা, পিঁয়াজ, জলকীয়া, পাঁচফোৰণ দিলোঁ আৰু নিমখ হালধিটো লাগিব, মানে বেলেগ জিৰা ধনিয়া এইবোৰ একো প্ৰয়োজন নাই। একেবাৰে সাধাৰণ এটা ৰেচিপি, কিন্তু খাবলৈ বিৰাটেই টেষ্টি। এনেকৈ ভজা হোৱাৰ পাছত মই এতিয়া কি কৰিম, লাহেকৈ ঔটেঙাখিনি যে কাটিছোঁ, এই কোমলীয়া ঔটেঙাটো বেছি সময় নালাগে সিজিবলৈ, তো মই লাষ্টত ঔটেঙাখিনি দিছোঁ আৰু আকৌ মই ঢেকীয়া আৰু ঔটেঙা মিক্স কৰি পেলাই আকৌ ভালদৰে কিছু সময় ভাজি ল'ম। এতিয়া এটা পানী পানী ভাৱ হৈ আছে, দেখিছেনে কেৰাহীখনত? এই পানী পানী ভাৱটো মই কমিবলৈ দিম এনেকৈ ভাজি ভাজি। এই জ্বলাকেইটা আগেয়ে দি দিছোঁ, কিয়নো টেঙা আঞ্জাত জ্বলা অলপ মানে হ'লে ভাল লাগে ন। তো এনেকৈ মই আৰু এটা জ্বলা ৰাখিছিলোঁ, ভাবিছিলোঁ দিম, সেইটো মই এনেই গটাই দি দিলোঁ। তো এনেকৈ ভালদৰে ভাজি যেতিয়া মানে লাগি অলপ মানে একদম লাগিব নিদিব, অকণমান শুহি যোৱা মানে পানীখিনি নাইকিয়া হৈ যোৱাৰ পাছত মই অলপমান গৰম পানী কৰি ৰাখিছিলোঁ কুহুমীয়া, একদম বহুত উতলাও নহয় ঠিক, তো সেই পানীখিনি মই এই ঢেকীয়া আৰু ঔটেঙাৰ ভাজিখিনিত দি দিম। আৰু পানীখিনি দি এতিয়া মই গেছটো হাই ফ্লেমত দি পেলাই এই আঞ্জাখন একদম ভালদৰে উতলিবলৈ দিম। এয়া প্ৰথম উতলটো এনেকৈ আহিছে আৰু এই লাহে লাহে ক্ৰমান্বয়ে
ইয়াৰ কালাৰটো চেঞ্জ হ'ব ধৰিছে দেখিছেনে সেউজীয়াৰ পৰা পাতল হৈ যাবলৈ ধৰিছে ৰংটো এনেকৈ ভালদৰে মই আঞ্জাখন উতলিবলৈ দিম আৰু এনেকৈ উতল অহাৰ পাছত মই একদম উতলা আঞ্জাত এই মাছকেইটা দি দিম মই 3টা মাছ আঞ্জাত দিম আৰু এয়া মই 3টা মাছ আঞ্জাত এনেকৈ দি দিলোঁ আৰু কাৱৈ মাছটো মই ভালদৰে ভাজি লৈছোঁ চিন্তা কৰিব নালাগে যে কিবা গোন্ধ আহিব বা কিবা কাৱৈ মাছৰ একো জিৰা নাই মছলা নাই একদমেই নাহে টেঙা আছে যিহেতু নহৰু আছে একদম ধুনীয়া এটা আঞ্জা বনাই খাবচোন আৰু আপোনালোকে কেনেধৰণে কি আৰু কিবা বেলেগ পদ্ধতি আছে যদি মোক জনাব নিশ্চয় উপকৃত হ'ম ময়ো তো এনেকৈ ভালদৰে মই এতিয়া এই মাছটো দিয়াৰ পাছত আকৌ মই আঞ্জাখন আৰু ভালদৰে উতলিবলৈ দিম আৰু এয়া লাহে লাহে মোৰ আঞ্জাখন হোৱাৰ দিশে আৰু চাই থাকোঁচোন একেবাৰে অৱশেষত এয়া এনেধৰণে উতল আহিছে এনেধৰণে উতল অহাৰ পাছতে আপুনি গম পাব যে আঞ্জাখন ৰেডি হৈ গৈছে আৰু মোৰ যিহেতু আলুটো আছিল আলুটো সিজাৰ পাছত মই বুজিয়ে পাইছোঁ যে আঞ্জা হৈ গ'ল চ' কেনে পালে মোৰ ৰেচিপিটো আপোনালোকে চাই আৰু মোৰ চেনেলটো যিসকল নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আৰু ভাল পোৱা সকলে নিশ্চয় লাইক কৰিব চ' আগলৈ মই এনেকৈ ভিডিঅ' দিবলৈ যত্ন কৰি যাম আপোনালোকেও মোক উৎসাহ জনাই যেন তাৰে কামনা কৰিলোঁ চ' এয়া মই আঞ্জাকণ এনেকৈ ওলাই দুপৰীয়া ভাত সাঁজৰ সৈতে খাবলৈ একেবাৰে ৰেডি হ'লোঁ চ' তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ নহয় জানো আকৌ পুনৰ নেক্সট এটা ৰেচিপি বা ব্লগ লৈ মই আপোনালোকৰ মাজলৈ আহিম তাৰে কামনাৰে আজিলৈ আহিছোঁ বাই বাই